বন্ধুসকল 2022 চনৰ 25 অক্টোবৰত হ'বলৈ গৈ আছে এই বছৰৰ দ্বিতীয়টো খণ্ডগ্ৰাস সূৰ্যগ্ৰহণ। এই গ্ৰহণ ইউৰোপ আৰু আফ্ৰিকাৰ বিভিন্ন অংশৰ উপৰিও আমাৰ ভাৰতৰ পৰাও দৃশ্যমান হ'ব। সেয়েহে আমি এই সময়ছোৱাত কিছু নীতি নিয়মো মানি চলিব লাগিব। এই গ্ৰহণ আৰম্ভ হ'ব দিনৰ 2:28 আৰু এই গ্ৰহণ শেষ হ'ব সন্ধিয়া 6:32 অৰ্থাৎ এই গ্ৰহণৰ স্থিতিকাল হ'ল 4 ঘণ্টা 4 মিনিট। বন্ধুসকল, এই গ্ৰহণৰ সময়ছোৱাত আমি বিভিন্ন ধৰণৰ নীতি নিয়ম মানি চলিব লাগে। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে এই সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিব লাগে। তেওঁলোকে ঘৰৰ বাহিৰ ওলাব নালাগে, অৰ্থাৎ সূৰ্যৰ ৰশ্মি প্ৰত্যক্ষভাৱে গাত পৰিব দিব নালাগে। দ্বিতীয়তে, গ্ৰহণ কালৰ সময়ছোৱাত আমি কোনো ধৰণৰ খাদ্য খাব নালাগে বা কোনো ধৰণৰ খাদ্য বনাবও নালাগে। যদিহে পেলাই দিব নোৱাৰা খাদ্য বস্তু থাকে তেতিয়াহ'লে তাত তুলসী পাত দি ঢাকনি মাৰি থব লাগে। বিশেষকৈ পানীৰ পাত্ৰ, গাখীৰৰ পাত্ৰ এইবোৰত যাতে ঢাকনি থাকে সেইটো বিশেষভাৱে মন দিব লাগে। বন্ধুসকল, এই গ্ৰহণৰ সময়ছোৱাত আমি স্নান কৰিবও নালাগে। গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই আমি স্নান কৰি ল'ব লাগে। আপোনালোকে এই গ্ৰহণৰ সময়ছোৱাত ৰুদ্ৰাক্ষৰ মালা বা তুলসীৰ মালাৰে নিজৰ ইষ্ট দেৱতাৰ জপ কৰিব পাৰে বা ভগৱানৰ আৰাধনা কৰি থাকিব পাৰে। আৰু এই গ্ৰহণ শেষ হোৱাৰ পাছত আপোনালোকে পাকঘৰৰ সকলো বাচন বৰ্তন ধুইহে নতুনকৈ খাদ্য বস্তু বনাব লাগে।